মানে অসমৰ ৰোষ্টাৰ বিলাকে কি কৰি আছে? হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি বহুত চিন্তা চৰ্চা কৰি আজি মই এই ভিডিঅ'টো বনাবলৈ ওলাইছো। বহুত চিন্তা কৰিছো, বনাম নে নবনাম ভাবি আছিলো। তাৰপিছত ভাবিলো না বনাই দিওঁ। তাৰমানে ভিডিঅ'টো আপোনাৰ কিছুমান ইউটিউবাৰৰ ওপৰত, অসমৰ কিছুমান ইউটিউবাৰৰ ওপৰত। আৰু কোনবোৰ ইউটিউবাৰ মই আপোনালোকক জনাই আছো। তেনেহলে বলক ভিডিঅ'টো আগুৱাই লৈ যাওঁ। আৰু কোনবোৰ ইউটিউবাৰ হ'ল মই আপোনালোকক জনাই আছো, সেইটো হ'ল ৰোষ্টাৰ ইউটিউবাৰ। যোনবিলাক মানে ইউটিউবাৰে ৰোষ্ট কৰে সেইবোৰ ইউটিউবাৰ। বৰ্তমান অসমত ৰোষ্টিং চেনেলৰ সংখ্যা বহুত বাঢ়ি গৈছে, বহুত আছে। যোৱাকালি এটা ইউটিউবত মই ভিডিঅ' এটা পালো, মানে ছোৱালীজনী মানে কান্দি দিছে আৰু কান্দি কান্দি কৈ আছে যে মানে তেখেতৰ হাজবেণ্ডৰ কথা কিবা মানে হাজবেণ্ডক লৈ পেলাই ৰোষ্ট কৰিছিলে। মই নামটো নকওঁ। তাৰপিছত মানে কি হ'ল, হাজবেণ্ডজন অহা নাই, মানে ৱাইফে মানে আহি পেলাই ভিডিঅ' এটা বনাই পেলাই মানে কৈছে আৰু মানে বহুত বেয়াকে কৈছে, মানে একদম মানে ৱাইফক ধৰি পেলাই তাৰ মাক বাপেকক ধৰি মানে চবকে ফেমিলিক ধৰি পেলাই মানে বহুত বেয়াকে ৰোষ্ট কৰিছে। মানে ছোৱালীজনী মানে কান্দি দিছে আৰু যিমানে হওক বেয়া লাগিছে ন। আজি তেনেকে কৰিব নাপায়। তুমি তাৰ ভিডিঅ'টো চাইছা, যোনে ৰোষ্ট কৰিছে সেই ছোৱালীজনী বা সেই হাজবেণ্ডজনৰ ভিডিঅ'টো কিবা এটা চাইছা, তাত কিবা এটা তুমি পাইছা, তুমি ৰোষ্ট কৰিছা, কৰিব পাৰা। সেই কন্টেন্টটোৰ ওপৰত তুমি ৰোষ্ট কৰিব পাৰা, কিন্তু বেয়া কথা কৈ পেলাই কিছুমান বেয়া মানে নিজৰ ফেমিলিক ধৰি পেলাই কিবা কথা কয়, বেয়া কথা কয়, তুমি কৰিব নোৱাৰা। যদি কিবা তুমি ফানি হিচাপে লৈ পেলাই তুমি অলপ মানুহক যদি হহাব পাৰা, হাঁহিব, তেনেকুৱা ধৰণৰ তুমি কৰিলে কৰিব পাৰা, নকৰিবা তোমালোকে। আৰু ডিম্পুৱে আজি 3 বছৰ আগতেই এই কথাখিনি কৈ গৈছিলে। আৰু আপোনালোকক মই ভিডিঅ'টো, ডিম্পুৱে কোৱা কথাখিনি ভিডিঅ'টো মই আপোনালোকক অলপ দেখাই আছো, চাই লওক। কাৰণ ৰোষ্টিং কৰিবই নাজানে প্ৰায় 90% ৰোষ্টাৰে অসমৰ। কিয় কৈছোঁ চাওক, আপোনালোকে অসমত অতি কম, কিন্তু অসমত যদি এজন ইউটিউবাৰ ওলায়, ভালেই হওক বেয়াই হওক, তেওঁৰ ওপৰত ৰোষ্ট ওলাবহে ওলাব, গালি সপনি ওলাবহে ওলাব। তাৰ ফলত ডাউন হৈ যায় ইউটিউবাৰজন, বা সেই আৰু এটা পৰিৱেশটো নষ্ট হৈ যায়। এতিয়া আমি চাই লওঁ যে অসমৰ ডেকাই কি কয়। অসমৰ ডেকাই কৈছে তেওঁ আৰু কেতিয়াও বেয়া থাম্বনেল নলগায়, বা তেওঁ এটা ভাল পৰিৱেশ সৃষ্টি কৰিব ৰোষ্টৰ ওপৰত, যাতে বেয়া গানবিলাক বন্ধ হয়। তো আমি চাই লওঁ অসমৰ ডেকাই কি কয়। আৰু ৰোষ্টিং মানে হ'ল এণ্টাৰটেইনমেণ্ট, মানুহক হহুৱাবৰ বাবেহে কৰোৱা হয় ৰোষ্টিং। কিন্তু ইউটিউবাৰ বিলাকে এইবোৰ নকৰে। কিছুমানে যোনে বেয়াকে মানে ৰোষ্ট কৰে, সিহঁতে সেই বেয়া কথাখিনিয়ে কব, গালিয়ে পাৰিব, নিজৰ মাক বাপেকক ধৰি পেলাই সেই গালি পাৰিব, ভনীয়েকক ধৰি গালি পাৰিব, ফেমিলিক ধৰি গালি পাৰিব। সিহঁতে সেইটোৱে বিচাৰে। সিহঁতে নাজানে, তাৰমানে ৰোষ্টিং মানে সিহঁতে কিছুমান মানে ভুল ভাবি লৈছে যে ৰোষ্টিং মানে যে কাৰোবাক গালি পাৰিব লাগে, কাৰোবাক মাক বাপেকক ধৰি গালি পাৰে, কাৰোবাক ফেমিলিক ধৰি গালি পাৰে। ৰোষ্টিং মানে সিহঁতে সেইটোৱে ভাবি লৈছে। কিন্তু ৰোষ্টিং মেইন মানে কি, মেইন বস্তুটো কি সিহঁতে নাজানে সেইটো। আৰু যদি জানেও, কিন্তু তেনেকে সিহঁতে ৰোষ্ট নকৰে। আৰু এই গালি পাৰি বেয়া বেয়া কথা কৈ পেলাই যদি মানে ৰোষ্ট কৰে, তেনেহ'লে সিহঁতৰ ভিউ বাঢ়িব, সেইটো কাৰণে সিহঁতে তেনেকে কৰে। কিন্তু সিহঁতে সেই বস্তুটো কৰি পেলাই যে সৰু বাচ্ছা ল'ৰা ছোৱালীক বেয়া কৰি আছে, আৰু উঠি অহা নতুন প্ৰজন্মক সিহঁতে কিবা এটা বেয়া দিশত লৈ গৈ আছে, সেই কথাটো সিহঁতে চিন্তা নকৰে। সিহঁতে 2 পইচা ইউটিউবৰ পৰা কামাবৰ কাৰণে সিহঁতে গোটেই পৰিৱেশটো সিহঁতে বেয়া কৰি পেলাই আছে। আৰু এইবোৰ ইউটিউবাৰৰ কাৰণে আজি ইউটিউবখন বহুত বেয়া হৈ গৈছে। আজি আপুনি চাব, বেলেগ এটা ভিডিঅ' মানুহে, পাব্লিকৰ কথা কৈছো দেই, পাব্লিকে চাব
কোনোবাই ধৰক অলপ ফানি কিবা এটা ভিডিঅ' বনাইছে তাত বেছি ভিউজ বেছি নাহে কিন্তু আজি এই ৰষ্টিং যোনে কৰে সিহঁতে যেতিয়া তেনেকুৱা এটা বেয়া কথা কয় বেয়া লেংগুৱেজ ইউজ কৰি যেতিয়া এটা ভিডিঅ' বনাব আপুনি তাত ভিউজ চাব কিমান আছে বহুত ভিউজ আহে সিহঁতৰ আৰু তেতিয়া সিহঁতে আৰু উৎসাহ পায় কাৰণ না এই ভিডিঅ'টোত মোৰ ইমানখিনি ভিউৱাৰ্ছ আহিছে তেনেহ'লে ইয়াক কৈ মই আৰু বেয়া বেয়া কথা ক'ম তেতিয়া মোৰ ভিউজ আৰু বাঢ়িব তেনেকুৱা হৈ গৈছে মানে কিন্তু সেইটো ভুল আমাৰো আছে আমাৰ পাব্লিকৰো আমাৰ সেইটো ভুল আছে সিহঁতক মানে অলপ শিক্ষাও দিব লাগে পাব্লিকে তেনেহ'লে নকৰিব অলপ আপোনালোকে চিন্তা কৰিব বস্তুটো কিন্তু বহুত বেয়া দিশত গুচি গৈ আছে মই কিছুমান ভিডিঅ' পাইছো এনেকুৱা মানে কি মই মুখেদি সেই ৱৰ্ডখিনি মই আপোনালোকক ক'বলৈ নোৱাৰিম মানে বহুত বহুত বেয়া মানে ৱৰ্ড সিহঁতে ইউজ কৰি আছে মই এটা কথা চিন্তা কৰো সিহঁতে যেতিয়া এই ভিডিঅ'বোৰ বনায় ইহঁতৰ ফেমিলি কোনোবাইতো সেই ভিডিঅ'বোৰ চাই আছে আৰু নিশ্চয় চাব পাবই না সিহঁতৰ লাজ নালাগে নে আৰু সিহঁতে সেই ফেমিলিৰ ওচৰত সিহঁতে সেই মুখখন কেনেকে দেখায় অলপ লাজ থাকিব লাগিব নহয় মই সিহঁতৰ ফেমিলিখিনিক কৈছো গাৰ্জেনখিনিক কৈছো অলপ সিহঁতক অলপ ক'ব যে এনেকুৱা বেয়া বেয়া কণ্টেণ্ট লৈ পেলাই বা এনেকুৱা বেয়া লেংগুৱেজ ইউজ কৰি পেলাই ভিডিঅ'বোৰ নবনাই নহ'লে কিন্তু আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনি আমাৰ বাচ্চাবিলাক আজিকালি সবেই মোবাইল হাতে হাতে মোবাইল আছে সবে এনি টাইম মোবাইলতে থাকে মানে এতিয়া আপুনি মোবাইলটো যদি আজি আপোনাৰ বাচ্চাটোক যদি আপুনি ভাবে নেকি মোবাইলটো নিদিওঁ বুলি কিন্তু নোৱাৰিব অলপ হ'লেও সি মোবাইলটো লৈ পেলাই আপোনাৰ চাবই নোৱাৰিব সিহঁতক দিব লাগিবই অনলাইন ক্লাছৰ সময়ত সিহঁতে মোবাইলটো দিব লাগিব আৰু গোটেইখিনি ল'ৰা ছোৱালী মানে এটা সময়ত বোলে মোবাইলৰ প্ৰতি বহুত আকৰ্ষণ হৈ গৈছে আপোনাৰ এই লকডাউনৰ সময়ত ধৰক যেতিয়া ঘৰতে আছিল সব অনলাইন ক্লাছ হৈছে তেতিয়া ল'ৰা ছোৱালীখিনিক নিজৰ পেৰেণ্টছে কি কৰিছে এটা মোবাইলো কিনি দিছে উপায় নাই না কি কৰিব অনলাইন ক্লাছটো কৰিবই লাগিব কিনি দিছে আৰু সেইটো কাৰণে বাচ্চাখিনিও মানে মোবাইলৰ প্ৰতি অলপ আকৰ্ষণ বেছি হৈ গৈছে আৰু সেই কাৰণে কৈছো মই এই ৰষ্টিং কৰা মানুহখিনিক ইউটিউবাৰখিনিক তোমালোকে প্লিজ এনেকুৱা ভুল নকৰিবা যে আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনি এটা বেয়া প্ৰভাৱ পৰে নকৰিবা এই দুটা ভিউৱাৰ্ছৰ কাৰণে তোমালোকে এইবোৰ কাম নকৰিবা মই সবকে কোৱা নাই যোনে যোনে ৰষ্টিং চেনেল খুলিছে আৰু ৰষ্টাৰ বিলাকক কৈছো সব ৰষ্টাৰ তেনেকুৱা নহয় তাৰ মাজতে কিছুমান আছে তাৰ মানে ধৰক 100ৰ ভিতৰত 60% বেয়া আছে 40% ভাল ৰষ্টাৰ আছে অসমৰ কথা কৈছো কিন্তু দেই অসমত ভাল ভাল ইউটিউবাৰ আৰু বহুত আছে ধুনীয়া কাম কৰি আছে আৰু মইতো ডিম্পুৰ বিগ ফ্ৰেণ্ড হয় মই ডিম্পুৰ তাৰ যেতিয়া সি ভিডিঅ' এৰিব মোৰ তাত নটিফিকেশ্যন আহিয়ে যায় আৰু তাৰ ভিডিঅ' মই চাওঁৱেই ভাল লাগে তাৰ ভিডিঅ' বা কিবা এটা মানুহে শিকিব পাৰে ভাল লাগে কোৱালিটি আছে আৰু সেইকাৰণে ডিম্পুক সদায় চেলুট মই লগ পোৱা নাই আজিলৈকে ডিম্পুক এদিন ভাবিছো যাম ডিম্পুৰ ওচৰত আৰু সি সিদিনাখন নগাঁও আহিছিলে নগাঁও মানে কি সিহঁতে হেৰিলৈ গৈছিলে ফেলকন ফেষ্টিভেল হৈ আছিলে যে তো হাফলঙৰ এনেকুৱা চাইডে তালৈ গৈছিলে কিন্তু নগাঁও হৈ গৈছে মই তাৰ ভিডিঅ'তেহে গম পাইছো সি গৈছে বুলি যদি গম পালো হয় মই আগতীয়াকে মই লগ কৰিলো হয় তাক আৰু আশা আছে মই এদিন লগ কৰিমগৈ ডিম্পুক অসমত মই যিমান কেইটা ৰষ্টিং চেনেল দেখিছো আছে তাৰ ভিতৰত বেছিভাগ বেয়া বেয়া কথা কৈ পেলাই
ৰ'ষ্ট কৰা ল'ৰাখিনি হ'ল মুছলমান। মই বেছিভাগ কৈছো মুছলমানৰ ভিতৰতো কিছুমান ল'ৰা ভালকে ধৰক ৰ'ষ্ট কৰি আছে, বেয়া কথা নকয়, কিন্তু বেছিভাগ মোৰ কথা যদি মিছা হৈছে কোৱা, আপোনালোকে ইউটিউবত সাৰ্চ কৰি পেলাই মাৰি চাব পাৰে। বেছিভাগ মুছলমান আছে। মই মুখেদি কিছুমানৰ নাম মই কৈ দিছো, দুজনমানৰ নাম। এটা আছে ৰেকিব নে কি নাম, সেইটো এটা। আৰু এটা আছে আপোনাৰ কি আবেদ আলী নে কি, সেইটো এটা। আৰু এই দুটাৰ ভিডিঅ'টো আপুনি চাবলৈ নোৱাৰে। তে ঠিক আছে, তে ভিডিঅ'টো ইয়াতে সামৰো। আৰু মই যদি কিবা ভুল কথা কোৱা নাই তেনেহলে মোৰ ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব, বেছি বেছি কৰিম। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছে তেনেহলে চেনেলটোত মোৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আৰু এটা লাইক কৰিব আৰু কমেন্ট কৰি পেলাই জনাব ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে আৰু মোৰ কিবা ভুল হৈছে নেকি কথাখিনি কোৱাত। আৰু ঠিক আছে, নমস্কাৰ, সালাম, বাই বাই, গুড নাইট। মানে অসমৰ ৰোষ্টাৰবিলাকে কি কৰি আছে? তেওঁলোকে চিৰিয়াছলি এজন মানুহক পাৰ্চনেলি এটেক কৰে, কোনো পাৰ্মিশ্যন নোলোৱাকৈ। আজি অসমত দেখাই এই মোৰ ওপৰত এই ভিডিঅ'টো বনোৱাৰ কাৰণে মোৰ কোনো পাৰ্মিশ্যন লোৱা নাই, না মোক ফোন কৰিছে, একো কৰা নাই, জাষ্ট ভিডিঅ' বনাই দিছে। আজি অসমৰ ৰোষ্টাৰসকলে কেৰী মিনাতীৰ উদাহৰণ দিয়ে, কিন্তু কেৰী মিনাতী জানেনে, যিজন ব্যক্তিক ৰোষ্ট কৰে সেই ব্যক্তিজনৰ পাৰ্মিশ্যন লয়। বহুত কিবা কিবি আগতে তেওঁলোকৰ মাজত চুক্তিবদ্ধ কৰে যে এনেকুৱাকৈ ক'ব